HSLC 2025 বহুত ওচৰত আছে আমাৰ আমি জানো যে HSLC 2025 আমাৰ 15th of February পৰা আৰম্ভ হ'ব গতিকে আমি তাৰ প্ৰতি সংগতি ৰাখি আমাৰ বিজ্ঞানৰ যেহেতু বিজ্ঞানৰ আমাৰ যিসমূহ পাঠ আছে সেই পাঠসমূহ কিছু আপলোড কৰা হৈছে আৰু কিছু মোৰ কৰা হোৱা নাই যেহেতু সময় বহুত কম গতিকে আমি এতিয়া পোনপ্ৰথমে MCQ খিনি আমি যিখিনি MCQ আছে MCQ খিনি কভাৰ কৰিম আমি প্ৰতিটো চেপ্টাৰ ওয়াইজ আমি যাম আমি পোনপ্ৰথমে আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পৰা আমি আৰম্ভ কৰিম তাৰ পিছত বাকি চেপ্টাৰ কেইটাও অতি সোনকালে মই দিবলৈ চেষ্টা কৰিম পৰীক্ষাৰ আগত চেষ্টা কৰিম গোটেইখিনি কমপ্লিট কৰিব গতিকে আজি প্ৰথম চেপ্টাৰ আমি কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এতিয়া মই কাহত ইয়াতে দেখা পাইছে সকলোৱে যে পোনপ্ৰথমে এটা কোৱেশ্চন তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰিব ইয়াতে অপচন আছে সিলভাৰ গোল্ড জিংক এণ্ড মাৰ্কিউৰি গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰটো হ'ব জিংকটো হ'ব শুদ্ধ উত্তৰ কাৰণ কি হয় অপহৰিত কৰা অৰ্থাৎ অপহৰণ বিক্ৰিয়াত কি হয় এটা অধিক সক্ৰিয় ধাতুৱে এটা কম সক্ৰিয় ধাতুক তাৰ যৌগৰ পৰা অপহৰণ কৰে আৰু যেতিয়া কপাৰ সালফেটৰ দ্ৰৱত আমি জিংক যেতিয়া ধাতুটো দিম তেতিয়াই কপাৰক তাৰ দ্ৰৱৰ পৰা অপহৰণ কৰিব আৰু জিংক সালফেট উৎপন্ন কৰিব ইয়াৰ পিছত আমি আহিছো যে Fe2O3 + 2Al আমাক কি পাম Al2O3 আৰু লগতে Fe2Fe means ফেৰিক অক্সাইডক আমি এলুমিনিয়ামৰ সৈতে যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া কি পাম এলুমিনিয়াম এটো কি পাম অক্সাইড লগতে এলুমিনিয়াম অক্সাইডৰ লগতে পোৱাৰ লগতে আমি কি পাম আইৰন পাম এই যেটো বিক্ৰিয়া এই বিক্ৰিয়াটো কিহৰ উদাহৰণ দিছে আমাক এই বিক্ৰিয়াটো এটা অপচন আছে যে এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ পোনপ্ৰথমে আমি চাম সংযোজন বিক্ৰিয়া কি আছিল সংযোজন বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক আমি কওঁ সংযোজন বিক্ৰিয়া কিন্তু ইয়াতে আমি চাম যে দুটাৰ পৰা দুটা আছে বিক্ৰিয়কৰ ফালে দুটা আছে আৰু বিক্ৰিয়াজাত পদাৰ্থ ফালে দুটা আছে কিন্তু গতিকে এটো আমি গম পালো যে এটো হ'ব নোৱাৰি যেহেতু দুটাৰ পৰা এটা হোৱাটো হৈছে সংযোজন বিক্ৰিয়া নেক্সট আছে বিযোজন বিক্ৰিয়া এতিয়া বিযোজন বিক্ৰিয়াত কি হয় এটাৰ পৰা দুটালৈ ভাঙি যায় কিন্তু ইয়াতে সোৱা ইয়াতে এটাৰ পৰা দুটালৈ ভাঙি যোৱা নাই ইয়াতে দুটা আছে বিক্ৰিয়কৰ ফালে বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দুটা আছে গতিকে এটো হ'ব নোৱাৰি অপহৰণ বিক্ৰিয়া এতিয়া অপহৰণ বিক্ৰিয়াটো যেতিয়া আমি পালো আমি ভাবিম কাৰণ ইয়াতে সোৱা ইয়াতে Fe2O3 আৰু ইফালে কি পালো Al2O3 অৰ্থাৎ Fe2 গুছি Al2 সোমাই গল অৰ্থাৎ আইৰনটো গুছি এলুমিনিয়ামটো আহিল এতিয়া মই কি কৈছিলো অলপ আগত অপহৰণ বিক্ৰিয়া মানে এটা অধিক সক্ৰিয় ধাতুৱে এটা অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপহৰণ কৰাকে অপহৰণ বিক্ৰিয়া বোলে ইয়াতে কি হ'ব যে এই এলুমিনিয়ামে আইৰণতকৈ এলুমিনিয়াম সক্ৰিয় বেছি গতিকে আইৰণক এলুমিনিয়ামে অপহৰণ কৰিছে গতিকে এটো কি হ'ব অপহৰণ বিক্ৰিয়াৰ উদাহৰণ তাৰ পিছত আছে ডি অপহৰণ বিক্ৰিয়া এটোটো নহয় কিন্তু ডি অপহৰণ মানে কি ইয়াতে কৈ থও যে ডি অপহৰণ বিক্ৰিয়াত কি হয় আয়নৰ যোগেদি কি হয় ভাগ বতৰা হয় আয়নৰ যোগেদি অপহৰণ হয় যেতিয়া দুটা আমাক কি কৰে থাকে যেতিয়া দুটা যৌগ দিয়া থাকে সেই যৌগবোৰত থকা মৌলসমূহৰ আয়নৰ মাজত বিতৰণ ঘটি অপহৰণ হয় তাকে আমি কওঁ ডি অপহৰণ এতিয়া নেক্সটটো আছে যে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় এতিয়া লঘু হাইড্ৰক্লৰিক এসিড আমি জানো যাক আমি HCl বুলি কওঁ এতিয়া লঘু হাইড্ৰক্লৰিক যেতিয়া লুৰ গুৰিত আমি যোগ কৰিম আমি কি পাম আমি পাম হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড এটো ৰিঅ্যাকশনটো তোমালোকে লিখি চালে গম পাবা HCl আৰু যেতিয়া মানে লুৰ গুৰিত আমি লুৰ গুৰি মানে অৰ্থাৎ আইৰণৰ যেতিয়া হাইড্ৰক্লৰিক এসিড দিম তেতিয়া কি পাম এটা গেছ উৎপন্ন হ'ব হাইড্ৰোজেন গেছ আৰু লগতে কি পাম আইৰন ক্লোৰাইড এই কাৰণে পাম কাৰণ হাইড্ৰোজেনটো অপহৰণ হ'ব আইৰণটো ক্লোৰিনৰ লগত যোগ হ'ব ইয়াতে সোৱা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml হাইড্ৰক্লৰিক এসিড দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একোটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ পৰা 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলগীয়া হোৱা HCl দ্ৰৱৰ অৰ্থাৎ আগৰ হৈতে একেটা দ্ৰৱ
পৰিমাণ কিমান হ'ব সুধিছে অৰ্থাৎ 10 ml HCl দ্ৰব্য এটাত কিমান ল'লোঁ 8 ml মানে 10 ml HCl 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে এতিয়া প্ৰশমন মানে কি প্ৰশমন মানে হৈছে মানে ই এচিড ধৰ্মীয় নহয় আৰু কি নহয় ক্ষাৰক ধৰ্মীয় নহয় গতিকে প্ৰশম কৰিব লাগিলে মানে আগৰ যেটো অৱস্থা তাক যদি আমি ঘূৰাই নিব লাগে কৈছে কি 10 ml সোডিয়াম হাইড্ৰক্সাইডে হেতু কৰিব 8 ml কি কৰিব প্ৰশমিত কৰিব ঠিক তেনেদৰে কৈছে যে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱত 20 ml যদি লও তেন্তে সেইখিনি প্ৰশমিত কৰিব লগিয়া HCl দ্ৰৱৰ পৰিমাণ কিমান হ'ব এটো আমি এটা ম্যাথমেটিক্যালি আমি সলভ কৰিম 10 ml যদি 8 ml কৰে অৰ্থাৎ 8 ml যদি 10 ml কৰে দেন 20 ml কিমান লাগিব সুধিছে গতিকে তাক যদি আমি কৰো আমি आंसर পাম 16 ml সো ইয়াৰ आंसरটো হ'ব 16 ml বনস্পতি জাত দ্ৰৱ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ এতিয়া ইয়াতে দিছে তাপগ্ৰাহী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া তাৰপিছত দিছে দুয়োটাই আৰু এটা দিছে ওপৰ এটাও নহয় এতিয়া তাপগ্ৰাহী বিক্ৰিয়া মানে কি তাপগ্ৰাহী বিক্ৰিয়া মানে হৈছে যি বিক্ৰিয়াৰ তাপৰ শোষণ হয় সেইবোৰ হৈছে তাপগ্ৰাহী বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়া মানে হৈছে যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় বৰ্জী মানে কি বৰ্জন বা উৎপন্ন গতিকে হেবোৰ কয় তাপবৰ্জী এতিয়া আমি যেতিয়া বনস্পতিজাত দ্ৰব্য জ্বলাম অৰ্থাৎ বনস্পতিজাত দ্ৰব্য তোমালোকে ধৰা কয়লা ধৰিব পাৰা তোমালোকে কয়লা ধৰিলে কি হ'ব গ্যাস যেতিয়া কয়লা জ্বলাম আমি কি পাম আমি তাপ উৎপন্ন হ'ব আমাৰ আমি জানো তাপ উৎপন্ন হলে কি হ'ব এটা তাপ উৎপন্ন হলে তো কি হ'ব তো গ্ৰাহী হ'ব না বৰ্জী হ'ব তাপবৰ্জী হ'ব নিশ্চয় গ্ৰাহীটো হ'ব নোৱাৰে অৰ্থাৎ মই কৈছো বৰ্জন মানে কি উলাই দিয়া মানে তাপবৰ্জী ঠিক তেনেদৰে ইয়াৰ आंसरটো হ'ব তাপবৰ্জী বিক্ৰিয়া ঠিক তেনেদৰে এতিয়া নেক্সট কোৱেশ্চনটোত যাম যে বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হ'ল এতিয়া সয় এই লাইনটোত বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য মানে আমি জানো যে পানীৰ বাহিৰে যিসমূহ দ্ৰব্য যোগ হৈ থাকে পানীৰ লগত যোগ হৈ থাকে অৰ্থাৎ বা জলীয় অৱস্থাত থাকে সেইবোৰক আমি কি লিখো একিউ বা একুৱাছ এতিয়া ইয়াতে বেৰিয়াম ক্লোৰাইডৰ যেটো ৰাসায়নিক সংকেত হৈছে এটো হৈছে BaCl2 আৰু লগতে সোডিয়াম সালফেটত কি পাম আমি সোডিয়াম সালফেটৰ ৰাসায়নিক যেটো আমাৰ সমীকৰণ হেতু Na2SO4 আৰু এটো একুৱাছ ফৰ্মত থাকিব নেক্সট চাও যে কৈছে কি পাম কি অদ্ৰাব্য বেৰিয়াম সালফেট অৰ্থাৎ অদ্ৰাব্য মানে ই নিশ্চয় গোটা অৱস্থাত থাকিব লাগিব তেতিয়াই দ্ৰবীভূত নহয় গতিকে বেৰিয়াম সালফেটৰ কি আমি সমীকৰণটো কি পাও BaSO4 অৰ্থাৎ এইটো যেতিয়া আমি অদ্ৰাব্য বুলি লিখিম তাক S বুলি লিখিম অৰ্থাৎ ই সলিড অৱস্থা বা গোটা অৱস্থাত থাকিব নেক্সট লগতে আমি কি পাম সোডিয়াম ক্লোৰাইডটো দ্ৰৱত থাকিব সোডিয়াম ক্লোৰাইড দ্ৰৱ বুলি দিয়া আছে ইয়াতে গতিকে এটো একুৱাছত থাকিব এতিয়া ইয়াৰ কোনটো অপচন মেচ হৈছে ইয়াৰ লগত আমি চাম প্ৰথমটোত চাম যে প্ৰথমটোত BaCl2 হ'ব লাগিছে BaCl আছে এটো তাতে দেখি আমি কেনসেল কৰি দিম নেক্সটটো আমি চাম যে BaCl2 আৰু কিন্তু ইয়াতে সলিড আছে ইয়াতে সোৱা তোমালোক সলিড আছে সলিডটো নহয় গতিকে এটো আমি কেনসেল কৰি দিম সেকেন্ডটো BaCl2 একুৱাছ আৰু তাৰ পিছত আছে Na2SO4 সলিড আৰু ইয়াতে এটা কিবা ভুল আছে ইয়াতে কি ভুল আছে তোমালোকে সোৱা কাৰণ S এটো সলিড নহয় এটো একুৱাছ হ'ব লাগিছিল গতিকে এটো কেনসেল হ'ব থাকিল কোনটো লাষ্টৰটো গতিকে লাষ্টৰটোৱে হ'ব কিন্তু ইয়াতে সোৱা BaCl2 এটো আছে একুৱাছত লগতে সোডিয়াম সালফেটটো একুৱাছত পাম কি বেৰিলিয়াম সালফেটটো আমি পাম সলিড আৰু লগতে সোডিয়াম ক্লোৰাইডটো একুৱাছত গতিকে আমি গম পালো যে কাৰেক্ট आंसर ডি এতিয়া সোৱা নেক্সট আমাৰ কোৱেশ্চনটো যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই এতিয়া ইয়াতে তলৰ ৰাসায়নিক কি অপচন দিছে খাদ্য হজম হোৱা শ্বসন মমবাতি জ্বলা আৰু মমবাতি গলা এতিয়া সোৱা মমবাতি ফাৰ্স্ট কথা খাদ্য হজম হোৱাটো তোমালোকে জীৱন প্ৰক্ৰিয়াত পঢ়িছাই যে খাদ্য হজম হওঁতে আমাৰ কি হয় বিভিন্ন ধৰণৰ ৰাসায়নিক আমাৰ যি পৰিৱৰ্তন ঘটে খাদ্য বহুতো ধৰণে আমাৰ শৰীৰৰ ভিতৰত পচনৰ বহুতো অংগ আছে বহুত আমাৰ যি হাইড্ৰক্লোৰিক এসিড আছে বা বহুতো কাৰকে ইয়াৰ ওপৰত প্ৰভাৱ পেলায় গতিকে এটো ৰাসায়নিক বিক্ৰিয়া এটো হৈছে গতিকে এটো ঘটা বুলি কম শ্বসনো জানো এটা ৰাসায়নিক প্ৰক্ৰিয়া হয়
ছখনত মই আগতেও জীৱন প্ৰক্ৰিয়াত পঢ়াইছোঁ যে গ্লুক'জ অণু ভাঙি যায় কি হয় কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় গতিকে এইটো এটা ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক বিক্ৰিয়া আমি নেক্সট হৈছে মমবাতি জ্বলা মমবাতি এডাল যেতিয়া জ্বলিলে কি হ'ব ই তাৰ যিটো অৱস্থাৰ পৰিৱৰ্তন ঘটিব আৰু লগতে মমবাতি জ্বলাওঁতে তোমালোকে কি পাবা কিছুমান গেছ উৎপন্ন হোৱা নিশ্চয় তোমালোকে দেখা পাবা গতিকে মমবাতি জ্বলাটো এটা ৰাসায়নিক বিক্ৰিয়া হয় আৰু লগতে তাৰপিছত ডি নম্বৰ এই তিনিটা যিহেতু আমাৰ কেঞ্চেল হ'ল গতিকে হ'ব ডিটোৱে অৰ্থাৎ মমবাতি গলা এতিয়া গলাটো কোনো ধৰণৰ ৰাসায়নিক হ'ব নোৱাৰে কাৰণ গলাটোতো কি আমাৰ এইটো হৈছে আমাৰ ফিজিকেল চেঞ্জ কেমিকেল চেঞ্জ নহয় অৰ্থাৎ এইটো ৰাসায়নিক নহয় গতিকে কাৰেক্ট এনসাৰ ডি এতিয়া নেক্সটটো চোৱা এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া এটা তলৰ কোনটো সূত্ৰ মানি চলে ভৰবেগৰ ৰক্ষণশীলতা ভৰৰ ৰক্ষণশীলতা শক্তিৰ ৰক্ষণশীলতা ঘনত্বৰ ৰক্ষণশীলতা এইটো আমি যিটো আমাৰ পাঠ আছে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ তাত আমাৰ স্পষ্টভাৱে উল্লেখ কৰাই আছে যে ভৰৰ নিত্যতা বিধি আমি নৱম শ্ৰেণীত পঢ়ি আহিছোঁ আৰু নৱম শ্ৰেণীত আমি পাই আছোঁ যে ভৰৰ নিত্যতা বিধি মানে কি কোনো এটা বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে আৰু এই যিটো সূত্ৰটোৰ এই নিত্যতা বিধিৰ ওপৰত ভিত্তি কৰিয়ে আমি ৰাসায়নিক সমীকৰণ এটা লিখোঁ অৰ্থাৎ ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰাৰ বাবে আমি এই সূত্ৰটো ব্যৱহাৰ কৰোঁ এই সূত্ৰটোৰ ভিত্তিতে আমি ক'ব পাৰোঁ যে ৰাসায়নিক সমীকৰণ এটা আমি সন্তুলিত কৰাৰ আৱশ্যক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভৰৰ ৰক্ষণশীলতা বা ভৰৰ নিত্যতা বিধি যিটো আমি পাইছোঁ এতিয়া আমি নেক্সট কুৱেশ্যনটো অৰ্থাৎ আজিৰ MCQ সেশনৰ এই লাষ্ট কুৱেশ্যন এইটো জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰ কোনটো সত্য অপশ্যন আছে ই হাইড্ৰজেন দিয়ে ই অক্সিজেন দিয়ে ই অক্সিজেন লয় আৰু ডি ওপৰৰ এটাও নহয় এতিয়া চোৱা ফাৰ্ষ্ট কথা হাইড্ৰজেন দিয়ে কোনে হাইড্ৰজেন বিজাৰণত দিয়ে ই অক্সিজেন দিয়ে অক্সিজেন হাইড্ৰজেন আচলতে হাইড্ৰজেন দিয়েতো শুদ্ধ নহয় অক্সিজেনটো নিদিয়ে অক্সিজেন অৰ্থাৎ জাৰণত কি হয় অক্সিজেন লয় অৰ্থাৎ যেতিয়া আমি এটা ৰাসায়নিক সমীকৰণ চাওঁ এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়জাতৰ ফালে চাওঁ বিক্ৰিয়ক পদাৰ্থটোৰ লগত বিক্ৰিয়জাত পদাৰ্থটোত যিটো আমি বিক্ৰিয়ক পদাৰ্থ দেখিম বিক্ৰিয়কটো বিক্ৰিয়জাত পদাৰ্থৰ ফালে যাওঁতে তাত যদি আমি অক্সিজেন যোগোৱা দেখোঁ আমি কি কওঁ জাৰণ হোৱা বুলি কওঁ আৰু যদি বিক্ৰিয়কৰ ফালে অক্সিজেন আছে বিক্ৰিয়জাত পদাৰ্থৰ সেই অক্সিজেনটো নাই আমি কি কওঁ বিজাৰণ হোৱা বুলি কওঁ গতিকে ইয়াতে উত্তৰটো হ'ব ই অক্সিজেন লয় গতিকে আজি ফাৰ্ষ্ট চেপ্টাৰটো এইখিনিয়ে আছিল আকৌ নেক্সট যিকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰকেইটাৰ লগত আহি আছোঁ গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু অল দ্য ভেৰি বেষ্ট ফৰ দি SSLC 2025 সকলো কেণ্ডিডেটলৈ শুভেচ্ছা জনালোঁ সকলোৱে ভালদৰে পঢ়া আৰু দিন নায়ে মাজত বহু কম সময় বাকী সকলোৱে যাতে ভালদৰে ৰিভিজন কৰা আৰু ইয়াক উদ্দেশ্য কৰিয়ে মই MCQ খিনি সকলোৰে সন্মুখত লৈ আনিছোঁ আৰু কিবা যদি বুজি নোপোৱা থাকে মোক কমেণ্টত জনাব ধন্যবাদ